এইজোপা এলোভেৰা বৰষুণ পাই পাই মৰিয়ে গ'ল। আজিহে ৰ'দ দিছে, এমাহতকৈ বেছিয়ে হ'ল চাগে বৰষুণ দি থকা। মই লৈছোঁ 2টা মিডিয়াম চাইজৰ আলু, এডাল এলোভেৰা, এচামুচ হালধি আৰু ভিটামিন ই কেপচুল। প্ৰস্তুত হৈ গ'ল আমাৰ আলু, এলোভেৰা আৰু হালধিৰ চাবোন। এইকেইপিচ মোৰ আলু, হালধি আৰু এলোভেৰাৰ চাবোন ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাব পাৰে এনেকুৱাকৈ, বৰ ধুনীয়া হয়। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। কেইবাদিনো হ'ল ভিডিঅ' দিয়া নাই, আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আজি কেইডোখৰমান চাবোন বনাবলৈ লৈছোঁ। গা ধোৱা চাবোন, আলুৰ সৈতে আলু আৰু এটুকুৰা এলোভেৰা দিম বুলি ভাবিছোঁ, অকণমান হালধি। এতিয়া নিবলৈ আহিছিলোঁ এটুকুৰা এলোভেৰা, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাইছোঁ। আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো, আৰু শেষত জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। এলোভেৰাডোখৰ লৈ লওঁ ৰ'ব। এইজোপা এলোভেৰা বৰষুণ পাই পাই মৰিয়ে গ'ল। আজিহে ৰ'দ দিছে, এমাহতকৈ বেছিয়ে হ'ল চাগে বৰষুণ দি থকা। মৰি গৈছে এলোভেৰা গছবোৰ। ইয়াৰে এটুকুৰা লৈ ল'ম, এটা ডাল। এইফালেও আছে এজোপা এলোভেৰা গছ, বৰষুণ পাই মৰি গৈছে এজোপাও। বেছি ৰ'দ পালেও মৰি যায়, বৰষুণ পালেও মৰি যায়। পিছত বনাব লাগিব নিমৰ সৈতে এলোভেৰা চাবোন এইকেইজোপাই। চাবোন বনাবৰ কাৰণে মই লৈছোঁ 2টা মিডিয়াম চাইজৰ আলু, এডাল এলোভেৰা, এচামুচ হালধি গুড়ি। ঘৰৰে হয় হালধি, মোৰ ওচৰত গোটা হালধি নাই, কেঁচা হালধি, সেইটো কাৰণে গুড়ি হালধিকে লৈছোঁ। আৰু এয়া হৈছে ভিটামিন ই কেপচুল। আলুকেইটা বাকলি গুচাই ল'লোঁ আৰু এলোভেৰা ডালটো বগা জেলটো উলিয়াই ল'ম। ভিটামিন ই কেপচুল মই 2টা ব্যৱহাৰ কৰিম। আলুকেইটা সৰু সৰুকৈ কাটি ল'লোঁ, এয়া সৰু সৰুকৈ পিচ কাটি লৈছোঁ। হালধি আৰু এয়া এলোভেৰা, এই গোটেইখিনি এতিয়া এই মিক্সি বাতিটোত পেষ্ট বনাই ল'ম। মিক্সিত ভৰাই ল'লোঁ এলোভেৰা আৰু আলুখিনি। হালধি চামুচো দি দিম। আলু আমাৰ স্কিনৰ কাৰণে যথেষ্ট উপকাৰী। আমি ছানবাৰ্ণ আঁতৰাবৰ কাৰণেও আলুৰ ৰস ব্যৱহাৰ কৰোঁ। ইয়াত কিন্তু পানী অকণমানো যোগ নকৰোঁ। যদি পানী যোগ কৰা যায় তেতিয়া চাবোন কেইপিচ ঢিলা হৈ যাব। পেষ্টখিনি হৈ গ'ল। এতিয়া এখন চাকনিৰ সহায়ত এইখিনি চাকি ল'ম। এতিয়া ধুনীয়াকৈ চাকি ল'ম। এখন চামুচে চেপি চেপি এনেকৈ চাকি ল'ব লাগিব। চামুচখনে চেপি চেপি ইমানখিনি উলিয়ালোঁ, যথেষ্টখিনিয়ে ওলালে। ইয়াত এতিয়া পানী মিক্স নকৰোঁ, এইফালে পৰিলে। আৰু ইয়াতে এতিয়া এই ভিটামিন ই কেপচুল 2টা চেপি দিম। এইটো ভিটামিন ই কেপচুল ইয়াতে চেপি দিম। এতিয়া মই 2টা দিম। এতিয়া মিক্স কৰি ল'ম। এইবোৰ হৈছে গ্লিচাৰিন চ'প পেষ্ট। চাবোন বনোৱাৰ মেইন বস্তুটো এইটোৱে। ইয়াৰ মই কেইটুকুৰামান ল'ম চাবোন বনাবৰ কাৰণে। মই 3 টুকুৰা বা 4 টুকুৰা বনাম। এইটো মই ফ্লিপকাৰ্টৰ পৰাই আনিছিলোঁ। মই 1 কেজি আনিছিলোঁ। মই ইয়াৰে কেইটুকুৰামান লৈছোঁ। এইখিনি এতিয়া সৰু সৰুকৈ কাটি ল'ম আৰু এইখিনি ধুনীয়াকৈ থৈ দিব লাগিব। এইখিনি মই এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এনেকুৱা আকাৰত সৰু সৰুকৈ কাটি লৈছোঁ, তেতিয়া সোনকালে গলিব। এইখন হৈছে ছিলিকন ট্ৰে, আৰু এইখনতে মই চাবোন কেইপিচ বনাম। এতিয়া মই এই ট্ৰেখনত চাবোনৰ পেষ্টটো দিয়াৰ আগে আগে অলপমান নাৰিকল তেল দি ল'ম, তেতিয়া চাবোন কেইটুকুৰা উলিয়াবলৈ সহজ হ'ব। এনেকৈ অলপমান নাৰিকল তেল সানি লৈছোঁ। এতিয়া মই গেছত এটা কেৰাহী পাতি দিছোঁ আৰু গেছটো জ্বলাই দিছোঁ। আৰু চ'প বেষ্টখিনি যে দিছিলোঁ, এতিয়া সেই চাবোন দিয়া চচপেনটো মই এনেকৈ পানীৰ ওপৰত দি দিম। মই ডাবল বইলিং প্ৰচেছত বনাইছোঁ, আৰু এতিয়া লৰাই থাকিব লাগিব। গেছটো ডাঙৰকৈ দিব লাগিব ডাবল বইলিঙত বনালে।
এতিয়া লাহে লাহে গলিবলৈ ধৰিব। এয়া চাওকচোন, চব বেছখিনি গলিবলৈ আৰম্ভ কৰিছে। মই অকলে কৰি আছোঁ ভিডিঅ'টো, সেইটো কাৰণে ধৰাত অলপমান প্ৰব্লেম হৈছে। কাৰেণ্টটোও গুচি গ'লগৈ। এয়া চাওকচোন, ধুনীয়াকৈ গলি গৈছে। লৰাই থাকিব লাগিব। অলপ সময় এনেকৈ লৰাই থাকিম। গলি গ'ল বুলি পটককৈ লৈ গ'লে আকৌ চাবোন টুকুৰা কোমলো হ'ব পাৰে নহয়, ফাৰ্ষ্ট টাইম বনাইছোঁ যে। সম্পূৰ্ণ গলি গৈছে। এতিয়া হৈ গ'ল। গলি যোৱাৰ পিছতো অকণমান দেৰি মই এনেকৈ লৰাই থ'লোঁ। এতিয়া নমাই দিম। এয়া চাওকচোন, একদম ধুনীয়া হৈ গৈছে। আৰু ইয়াতে এতিয়া এই পেষ্টটো মই ইয়াত মিলাই দিম। গৰমে গৰমে মিলাব লাগিব। ঠাণ্ডা হৈ গ'লে আকৌ চাবোনকেইডোখৰ নহ'বই। এনেকৈ ধুনীয়াকৈ মিলাই দিম। ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু হালধি যে দিছিলোঁ, হালধি দিয়াৰ কাৰণে ৰংটো আলু ৰং অহা নাই, বৰ ধুনীয়া ৰং এটা আহিছে হালধিৰ। এতিয়া এই পেষ্টটো বাকি দিম ছিলিকন ট্ৰেখনত। গৰমে গৰমে। চাবোন হয়নে নহয়নে এতিয়া। এইফালে অকণমান তাকৰ হ'ল। ইয়াৰ পৰা অলপমান আনি দি দিম। আৰু এই ফেনবিলাক যে দেখিছে, এই ফেনবিলাক আঁতৰাবৰ কাৰণে এটা এলকহল পোৱা যায়। মই সেই এলকহলটো ব্যৱহাৰ কৰা নাই, কাৰণ মই ঘৰতে ব্যৱহাৰ কৰিম যে, সেইটো কাৰণে। এইখিনি আঁতৰাই দিবও পাৰে, তেতিয়া চাবোনকেইপিচ দেখিবলৈ ধুনীয়া লাগিব। এতিয়া 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। এঘণ্টামান ফ্ৰিজত থোৱাৰ পাছতে চাবোন ৰেডি হৈ গ'ল। এপিচ এৰুৱাই দেখুৱাম আপোনালোকক। এয়া এপিচো ওলাই পৰিলে। এপিচ এইকেইপিচ চাওকচোন, কি ধুনীয়া হৈছে চাবোন কেইপিচ। আলু, হালধি আৰু এল'ভেৰাৰ চাবোন ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাব পাৰে এনেকুৱাকৈ, বৰ ধুনীয়া হয়। টাইট হৈছে চাবোন কেইটুকুৰা, আঙুলিটোৱে হেঁচি দিলেও সোমাই যোৱা নাই। প্ৰস্তুত হৈ গ'ল আমাৰ আলু, এল'ভেৰা আৰু হালধিৰ চাবোন। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাইছে। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।